বিহু ফাংচন চাবৰ কাৰণে পৰা ৰেডি কাপোৰ কি অৱস্থা ঘৰত অহাৰ পিছত আৰু কাপোৰ এনেকৈ থাকিলে অকব লগা কোনো নাই একো নাই এবাৰ কৈছে যদি কৈছে আৰু আমাকে এবাৰ মায়ে চব কৰি থৈ দিব আৰু এতিয়া আমি বিহু প্ৰগ্ৰেম চাব যাম ফাৰ্ষ্ট টাইম আমাৰ ইয়াতে মুকলি বিহু হৈছে অলপ অলপ দেখাম চাই দিব ভিডিঅ'টো আৰু কি ক'ম কেনেকুৱা লাগিছে চেল্ফ মেকআপ ইমান কৰা নাই তথাপি অকণমান কৰিছোঁ আৰু এভৰিৱান কি খবৰ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ এতিয়া মই ঘৰত আছোঁ আৰু বিহু ফাংচন চাব গৈছিলোঁ আৰু তাৰে অকণমান ভিডিঅ' আপোনালোকৰ কাৰণে বনালোঁ ভিডিঅ'টো সেইকাৰণে চাব আৰু ময়ো দেখা নাছিলোঁ ফাৰ্ষ্ট টাইম দেখিছোঁ আমাৰ দৰঙীয়া লোক সংস্কৃতি মানে আগতে কেনেকুৱাকৈ মাছমৰীয়াই মাছ মাৰিছিল মানে গৰু চৰাইছিল আকৌ মাইকী মানুহবিলাকে কেনেকৈ জাকৈ মাৰিছিল তাতে কেনেকুৱাকৈ কাজিয়া হৈছিল কি হৈছিল তাৰে অকণমান দৃশ্য মানে আপোনালোকৰ আগত দেখুৱাব বুলি ভাবিলোঁ মানে ইয়াতে প্ৰগ্ৰেমত কৰিছিলে আৰু ভাল লাগিলে আমি যিহেতু দেখাও নাই আগতে যে কেনেকুৱা হৈছিলে তেওঁলোকে যে এইখিনি ৰাখিছে বজাই ৰাখিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু আপোনালোকে চাওকচোন কেনেকুৱাকৈ আমাৰ দৰঙত মানে তেনেকুৱা এটা পৰিস্থিতি আছিলে আগতে মানে কিমানখিনি ফূৰ্তি ফাৰ্তা এনেকুৱা আছিলে আৰু সেইখিনি চাই থাকক ভিডিঅ'টো শেষলৈ চালে গোটেইখিনি গম পাব অকণমান আৰু মই যিমানটো পাৰোঁ সিমানটো দেখুৱাইছোঁ আৰু যদি আৰু ভাল লাগে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'ত আমি বিহুত কেনেকৈ বিহু প্ৰগ্ৰেমত আমাৰ ইয়াতে মানে বিহু দল মুকলি বিহু পাতিছিলে মুকলি বিহুৰ লগতে দৰঙীয়া লোক সংস্কৃতি এনেকুৱা টাইপৰ অকণমান বনাইছিলে সেইকাৰণে ভিডিঅ'টো চাই থাকিব এইয়া গৰু খেদিছে
Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn